Hi guys, it's me Pranjal. এই ভিডিওত আমি Microsoft PowerPoint ৰ টাইটেল বাৰৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিম। হৈছে যেটো টাইটেল বাৰ হয় হেতু কুইক এক্সেস টুলবাৰৰ কাষতে থাকে দিছন। হৈছে দিছন। এটা আমি টাইটেল বাৰ কৰো। হৈছে টাইটেল বাৰৰ পৰা আমি পাৰ্টিকুলাৰ এটা ডকুমেন্টস আমি ডিফাইন কৰিব পাৰো। হৈছে আৰু টাইটেল বাৰটো আপোনাৰ যেটো আপুনি সেভ কৰে সেই সেভ ডকুমেন্টৰ যেটো নাম হয় সেই নামটো আপোনাৰ টাইটেল বাৰটো ডিফাইন কৰে হৈছে টাইটেল বাৰ এটা এডভান্টেজ হল আপুনি যিমানে ডকুমেন্ট খুলি না ৰাখক কিয় আপুনি টাইটেল বাৰৰ ওপৰতে বেস কৰি আপুনি পাৰ্টিকুলাৰ ডকুমেন্টটো মানে হেৰি কৰিব পাৰে ডিফাইন কৰিব পাৰে হৈছে আপুনি টাইটেল বাৰৰ পৰা আপুনি ড্ৰেগ কৰিব পাৰে এটাৰ পৰা আন এটা হৈছে দেখিছে হৈছে তো এইখিনি আসলে জাস্ট এটা ওভাৰভিউ হৈছে তো প্লিজ লাইক এন্ড সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো থ্যাংক ইউ এন্ড বাই বাই